এইটো কুৱেশ্যন থাৰ্ড গ্ৰেডৰ এক্সামত আগৰবাৰ আহি গৈছে কুৱেশ্যনটো দিছে কি যদি cos থিটা ইকুৱেল টু a বাই b তেন্তে sec থিটাৰ মানটো আমি উলিয়াব লাগে আৰু ইয়াত আমাৰ চাৰিটা অপশ্যন দি দিছে ইয়াৰ কোনটো হয় উলিয়াব লাগে এইখিনি কাৰণে আমি ট্ৰিগোনোমেট্ৰিক যোনবিলাক ৰেচিঅ' আছিলে সেই ৰেচিঅ'বিলাক আমি জানি থ'ব লাগিব প্ৰথমতে চাওঁ আমি ৰেচিঅ'বিলাক sin থিটাটো আছিলে p by h cos থিটাটো আছিলে b by h tan থিটাটো আছিলে p by b এইখিনি আমি যদি জানি থওঁ ট্ৰিগোনোমেট্ৰি যিকোনো ধৰণৰ কুৱেশ্যন আহিলে আমি কৰিব পাৰিম এই ফৰ্মুলাখিনি আমাক লাগিব মই অকল এইটো কুৱেশ্যনৰ কাৰণে কোৱা নাই ট্ৰিগোনোমেট্ৰি বেলেগ কুৱেশ্যন আহিলেও যাতে কৰিব পাৰে বেসিক কুৱেশ্যনখিনি সেইখিনি কাৰণে কৈ দিছোঁ আৰু sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 এইটো এইখিনি আমি জানিব লাগিব আৰু sin থিটা ইকুৱেল টু 1 বাই cosec থিটা sec থিটা ইকুৱেল টু 1 বাই cos থিটা হৈ যায় আৰু tan থিটা ইকুৱেল টু 1 বাই cot থিটা হৈ যায় আমাক এইটো কুৱেশ্যনৰ কাৰণে cos আৰু sec জানিলে হৈ যায় এতিয়া আমি জানিলো sec থিটা ইকুৱেল টু 1 বাই cos থিটা এতিয়া যদি আমি sec থিটাৰ ভ্যালুটো উলিয়াও sec থিটা ইকুৱেল টু 1 বাই cos থিটাত যদি আমি ভ্যালুটো পাতি দিওঁ ওলাই যাব ইয়াৰ আমাৰ cos থিটাৰ ভ্যালুটো দিছে a বাই b এটো হ'ব 1 বাই a বাই b ইয়াত আমি ওপৰত b টো গুছি যাব এটো হ'ব b বাই a ইয়াৰ আনসাৰটো হ'ব b বাই a এটো সাধাৰণতে কুৱেশ্যনখিনি একদম সিম্পল দিছে কিন্তু হেতুটো ক'ব নোৱাৰি প্ৰত্যেকবাৰ কুৱেশ্যন কেনেকৈ ধৰণে কাটিব আগৰ পেপাৰখিনি যথেষ্ট ইজি কুৱেশ্যন আহিছে মেথছৰ পাৰ্টটো তথাপিতো আমি বেসিক কথাখিনি জানি থব লাগিব sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 হয় আৰু sin থিটাটো 1 বাই cosec হয় sec থিটাটো 1 বাই cos থিটা হয় আৰু tan থিটাটো 1 বাই cot থিটা হয় কাৰণ এইখিনি জানিলেহে আমি এইখিনি কুৱেশ্যন কৰিব পাৰিম এইখিনি একেবাৰে বেসিক কথা এইখিনিতে ওলাব যদি সিম্পল কুৱেশ্যনখিনি দিয়ে কিন্তু ট্ৰিগোনোমেট্ৰিক বা ৰেচিঅ'ৰ ওপৰত কুৱেশ্যন অহাৰ চান্স আছে কাৰণ ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'টো আমাক ডাইৰেক্ট দি দিছে এইবিলাক ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' হয় sin থিটা p by h cos থিটা b by h tan থিটা p by b এইখিনি আৰু কেতিয়াবা sin থিটা আৰু cos থিটাৰ ভ্যালু দিয়া থাকিলে tan থিটাৰ ভ্যালুটো উলিয়াবলৈ দিব পাৰে তাৰ মানে tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটা এটো হয় এইখিনি কথা অকমান মনত থাকিলে আমি পৰীক্ষাত অহা কুৱেশ্যনখিনি কৰিব পাৰিম কাৰণ কুৱেশ্যনখিনি একদম বেসিক কনসেপ্টৰ ওপৰতে দিছে একদম বেসিকটোৱে দিছে কাৰণ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 এটুলো যোৱা নাই জাস্ট এইগিটাতে আহিছে কুৱেশ্যনটো এতিয়া প্ৰায় চাইছো এনেকৈ আহিছে কুৱেশ্যনবিলাক কিন্তু ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'টো এবাৰ ডাইৰেক্ট ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' বুলি দিয়া আছে গতিকে বেসিকটোৱে আহিব বুলিতো কথা নাই জাস্ট সিলেবাসখনত ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' বুলি দিয়া আছে ৰেচিঅ' বুলি ক'লে এইখিনিৰ ওপৰতে হোৱাৰ সম্ভাৱনা আছে এইখিনি কাৰণ বাকিখিনি যোনখিনি আছে এইখিনি এপ্লিকেশনো আছে ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ৰ এপ্লিকেশন আছে tan থিটাৰ এংগলবিলাক উলিয়াব লাগে তেনেকুৱা কেইটামান কুৱেশ্যন আমি ডিসকাস কৰি দিম যাতে ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ৰ কুৱেশ্যন আহিলে নাম্বাৰটো পাব পৰা যায়